हेलो फ्रेंड्स, वेलकम टू एच एल लार्निंग आपलोक बहुत बहुत स्वागतम जानाइছোঁ। प्रिय बंधुसकल, आज आम टेट 2019 हिस्टरीर हालस्तम्भ वंश, बर्मन वंश और पाल वंशर केइटामान MCQ आलोचना करिम। तेन्ते पलम नकराকৈ भिडिओটো आरम्भ करूँ। क्वेश्चन नम्बर 1, नवग्रह मंदिर कत अवस्थित? नीलाचल पहाड़त, चित्राचल पहाड़त, শুক্লেশ্বৰ পাহাৰত, ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিত্ৰাচল পাহাৰত। নেক্সট 2 নম্বৰ, যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্যখন কেইটা ভাগত ভাগ কৰা হৈছিল? 2টা, 3টা, 4টা, 5টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 4টা। যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্যখন 4টা ভাগত ভাগ কৰা হৈছিল। নেক্সট, कामदेवर पत्नीर नाम आसिल रती देवी, उषा, भानुमती, पारिजात। यार शुद्ध उत्तरটো हल ऑप्शन ए, रती देवी। कामदेवर पत्नीर नाम आसिल रती देवी। नेक्स्ट, कामाख्या मंदिर कोने निर्माण करिছিল? भगदत्तই, বিৰামিহিৰে, নৰকাসুৰে, ঘটকাসুৰে। ইয়াৰ শুদ্ধটো হল অপশ্যন সি, নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট, গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে সজাইছিল? ভগদত্তৰ জীয়েক ভানুমতীৰ সমন্বয় সময়ত নৰকাসুৰে, বান ৰজা ভাস্কৰ বৰ্মনে। ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ, ভগদত্তৰ জীয়েক ভানুমতীৰ স্বয়ম্বৰৰ সময়ত। নেক্সট, দানৱ বংশৰ প্ৰতিষ্ঠাতা কোন? ঘটকাসুৰ, মহিৰংগ, দানৱ, ৰত্নাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি, মহিৰংগ দানৱ। নেক্সট, দানৱ বংশৰ শেষ ৰজা কোন? ঘটকাসুৰ, নৰকাসুৰ, ৰত্নাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ঘটকাসুৰ। নেক্সট, অসমত গুপ্ত বংশৰ প্ৰতিষ্ঠাতা আছিল কুমাৰ ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, হৰ্ষ বৰ্মন, সমুদ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অসমত গুপ্ত বংশৰ প্ৰতিষ্ঠাতা আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পুষ্য বৰ্মন। অসমত গুপ্ত বংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে। নেক্সট, গুপ্ত বংশই কামৰূপত কিমান দিন ৰাজত্ব কৰিছিল? প্ৰায় 200 বছৰ, প্ৰায় 250 বছৰ, প্ৰায় 300 বছৰ, প্ৰায় 400 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, প্ৰায় 300 বছৰ। নেক্সট, ডুবি আৰু নিদানপুৰ তামৰ ফলি খোদিত হৈছিল ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত, নৰকাসুৰৰ ৰাজত্বকালত, ভগদত্তৰ ৰাজত্বকালত, বান ৰজাৰ ৰাজত্বকালত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত ডুবি আৰু নিদানপুৰ তামৰ ফলি খোদিত কৰা হৈছিল। নেক্সট, হিউৱেন চাঙৰ টোকা মতে সেই সময়ৰ কামৰূপৰ পৰিধি আছিল প্ৰায় 1700 মাইল, প্ৰায় 2100 মাইল, প্ৰায় 1800 মাইল, প্ৰায় 1400 মাইল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, প্ৰায় 1700 মাইল। নেক্সট, হিন্দু ধৰ্মৰ প্ৰৱৰ্তক শংকৰাচাৰ্য কামৰূপলৈ আহিছিল শালস্তম্ভসকলৰ সময়ত, বৰ্মন বংশৰ সময়ত, পাল বংশৰ সময়ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শালস্তম্ভসকলৰ সময়ত হিন্দু ধৰ্মৰ প্ৰৱৰ্তক শংকৰাচাৰ্য কামৰূপলৈ আহিছিল। নেক্সট, পাল বংশৰ প্ৰতিষ্ঠাতা কোন? গোপাল, ব্ৰহ্মপাল, ইন্দ্ৰপাল, ধৰ্মপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ব্ৰহ্মপাল, অপশ্যন বি। নেক্সট, শালস্তম্ভসকলৰ সময়ত কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল অপশ্যন এ, প্ৰাগজ্যোতিষপুৰ, হৰূপেশ্বৰ, কমতাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, হৰূপেশ্বৰ। নেক্সট, কোন ৰজাৰ প্ৰতিষ্ঠিত ৰাজবংশৰ শাসনকালত ইচ্ছিং নামৰ চীনা পৰিব্ৰাজক ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, শালস্তম্ভসকলৰ সময়ত ইচ্ছিং নামৰ চীনা পৰিব্ৰাজক কি কৰিছিল? ভাৰতলৈ আহিছিল। নেক্সট, পাল বংশৰ শেষ ৰজা কোন?
পাল বংশৰ শেষ ৰজা আছিল জয়পাল অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট বংগৰ সুবিধাৰ ইখতিয়াৰ উদ্দিন মালিক উজবেক তুফিল খাই কাৰ ৰাজত্বকালত কামৰূপ আক্ৰমণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি ৰজা সন্ধ্যাৰ কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰজা সন্ধ্যাই কি কৰিছিল কামৰূপ ৰাজ্যৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল নেক্সট কামৰূপ কমতাৰ ৰাজধানী বেতনা নামৰ ঠাইলৈ স্থানান্তৰিত কৰিছিল অৰিমত্তই ইন্দ্ৰনাৰায়ণে দুৰ্লভ নাৰায়ণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অৰিমত্তই নেক্সট কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল শিৱসিংহ মল্লদেৱ বিশ্বসিংহ শুক্লধ্বজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বিশ্বসিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল বিশ্বসিংহ নেক্সট কোচ ৰজা নৰনাৰায়ণে অসম ৰাজ্য আক্ৰমণ কৰিছিল 1662 খ্ৰীষ্টাব্দত 1562 খ্ৰীষ্টাব্দত 1462 খ্ৰীষ্টাব্দত 1362 খ্ৰীষ্টাব্দত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1562 খ্ৰীষ্টাব্দ অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট কঞ্জনা দৰংগী ৰজাৰ দিনত দৰং ইংৰাজৰ হাতলৈ গৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কৃষ্ণনাৰায়ণৰ দিনত কি হৈছিল দৰং ইংৰাজৰ হাতলৈ গৈছিল নেক্সট তলৰ কোনটো চুতীয়াসকলৰ ভাগ নহয় হিন্দু চুতীয়া কাৰ্বি চুতীয়া বৰাহী চুতীয়া দেউৰী চুতীয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কাৰ্বি চুতীয়া হিন্দু চুতীয়া বৰাহী চুতীয়া আৰু দেউৰী চুতীয়া কি আছিল চুতীয়াসকলৰ ভাগ আছিল কিন্তু কাৰ্বি চুতীয়াসকলৰ ভাগ নাছিল নেক্সট আহোমসকলে চুতীয়া ৰাজ্য কেতিয়া দখল কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1523 খ্ৰীষ্টাব্দত কি কৰিছিল আহোমসকলে চুতীয়া ৰাজ্য দখল কৰিছিল নেক্সট কোৱেশ্যন নম্বৰ 25 ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক মাটিৰ অধিদেৱতা খেতিয়ক শ্ৰেণী ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মাটিৰ মালিক অপশ্যন এ শুদ্ধ উত্তৰ ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক এয়া আছিল কেইটামান MCQ বৰ্মন বংশৰ পৰা শালস্তম্ভ বংশৰ পৰা আৰু পাল বংশৰ পৰা এই তথ্যখিনি মই SCERT ক্লাছ 6ৰ বুকৰ পৰা তথ্যখিনি সংগ্ৰহ কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ